প্ৰাক্তন ছাত্ৰ তথা আমাৰ নেমচুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি আমাৰ মৰমৰ ছাত্ৰগৰাকী বদৰুল ইছলাম, আমাৰ মৰমৰ ছাত্ৰ ইয়াত আছে আজমল হুছেইন, আমিনুল হুছেইন, এই চিৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ মোৰ সন্মানীয় যিসকল শিক্ষাগুৰু আছে তেখেতসকলকো মই শ্ৰদ্ধা যাচিছোঁ। চিৰাজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল তথা উপস্থিত ৰাইজ, মই বেছি দীঘলীয়া ভাষণ নিদিওঁ, গতিকে ছাত্ৰ ছাত্ৰীসকল অকণমান ধৈৰ্য সহকাৰে বহিলে ভাল লাগিব। মই বেছি দীঘলীয়া ভাষণ নিদিওঁ। আজি এই বিদ্যালয়ৰ বাৰ্ষিক সাধাৰণ সভা তথা বাৰ্ষিক বঁটা বিতৰণী সভালৈ আমন্ত্ৰণ কৰাৰ বাবে মই ইয়াত উপস্থিত হৈছিলোঁ। ইয়াত মুখ্য অতিথি হিচাপে আমন্ত্ৰিত কৰিছে। মই নাজানো এই আসনখনৰ কাৰণে মই উপযুক্ত হয়নে নহয়, তথাপিতো তেখেতসকলে আমন্ত্ৰণ কৰাৰ বাবে তেখেতসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। মই এই পবিত্ৰ ভূমি, বিদ্যালয়ৰ পবিত্ৰ ভূমিত মোৰ ভৰি দিয়াৰ লগে লগে অন্তৰখন ভৰি পৰিছিল। বিদ্যালয় সদায় পবিত্ৰ বুলি ভাবোঁ আমি, কিন্তু আমাৰ ইতিমধ্যে বদৰুল ইছলামে কৈ গৈছে। যেতিয়া বাইদেউৰ প্ৰতিবেদনখন শুনিছিলোঁ, বাইদেউ দুটামান কথা কৈছিল, তেতিয়া মনটো অকণমান দুখী লাগিছিল। কাৰণ তোমালোক বহুত সৰু সৰু ল'ৰা ছোৱালী, এতিয়াৰ পৰা যদি এই মানসিকতাবিলাক গঢ় লৈ উঠে তেনেহ'লে কিন্তু আমাৰ ভৱিষ্যত দেশখনৰ মানে সাংঘাতিক এটা সংকট আহি পৰিছে বুলি আমি ভাবিবলৈ বাধ্য হওঁ। সেইবাবে মই পুনৰবাৰ তোমালোকক অনুৰোধ জনাইছোঁ যে তোমালোকৰ মাজত যিখিনি প্ৰতিভা আছে সেইখিনি বিকাশৰ কাৰণে তোমালোকে আগবাঢ়িব আহা। এই ধ্বংসমুখী যিটো প্ৰৱণতা বা নিজক ধ্বংস কৰাৰ যিটো প্ৰৱণতা সেইটো ত্যাগ কৰিবা। আমি তাৰ বাবে তোমালোকক সকলোকে অনুৰোধ। এইখিনিতে মই কওঁ যে আমাৰ যিটো বৰ্তমান যিটো শিক্ষাৰ লগত জড়িত, গতিকে অকণমান শৈক্ষিক দিশৰ মই অৱতাৰণা কৰি মই ভাষণখিনি ৰাখিম আৰু খুব মই বেছি দীঘলীয়া নকৰোঁ। সময় খুব কম দিন। এতিয়া বৰ্তমান অকল অসম বা সমগ্ৰ ভাৰতবৰ্ষ বুলি নহয়, সমগ্ৰ বিশ্বৰ সমগ্ৰ যিটো এটা ডাঙৰ প্ৰত্যাহ্বান স্বৰূপে দেখা দিছে সেইটো হৈছে প্ৰতিভাৰ মূল্যায়ন। প্ৰতিভাৰ কেনেকৈ মূল্যায়ন কৰা হ'ব। আৰু এতিয়া বৰ্তমান অৱস্থাত প্ৰতিভাৰ যিটো মূল্যায়ন কৰি থকা হৈছে সেই মূল্যায়ন ব্যৱস্থাটো পুৰণি মূল্যায়ন ব্যৱস্থাতকৈ বহুতো উন্নত হৈ পৰিছে। পুৰণি যিটো আমাৰ প্ৰতিভা বা শিক্ষাৰ্থীসকলৰ যিটো মূল্যায়ন ব্যৱস্থা আছিল সেইটো যথেষ্ট কঠোৰ আছিল। লয় তেতিয়া তেওঁক নিজক প্ৰশ্ন কৰে যে এই ছাত্ৰজনে কিয় লেটাৰ মাৰ্ক পাব। সেই প্ৰশ্নৰ তেওঁ অৱতাৰণা মনত যিটো প্ৰশ্ন হয় তাৰপিছত তেওঁ কি কৰে, চেলুনত নাপিতে যেনেকৈ খচখচকৈ চুলি কটা আৰম্ভ কৰে, তেওঁ নম্বৰ কাটিবলৈ আৰম্ভ কৰে। এইটো মই 20-30 বছৰ আগৰ কথা কৈছোঁ। গতিকে এজন লেটাৰ পোৱা নম্বৰৰ যিজন ল'ৰা আছিলে তেওঁৰ নম্বৰখন মাইনাছ হৈ পেলাই কিমান খুব বেছি 72, 73, 74 আহিছে। কিন্তু বৰ্তমান সময়ত এই যিটো মূল্যায়ন কৰি থকা যায়, প্ৰতিভাৰ যিটো মূল্যায়ন, এই ব্যৱস্থাটো তাত কিছু উন্নত কৰা হৈছে। অৰ্থাৎ এতিয়া আমাৰ যিহেতু ছাত্ৰ ছাত্ৰীসকলে দিল্লীত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবলৈ গৈ অসুবিধাৰ সন্মুখীন হয়, ভাৰতৰ অন্যান্য যিবিলাক ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় আছে তাত নামভৰ্তি কৰিবলৈ গৈ অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে মূল্যায়ন ব্যৱস্থাটো কিছু ডেভেলপ কৰা হৈছে, উন্নত কৰা হৈছে। আৰু আজিকালি সেইকাৰণে মাৰ্কছ কিন্তু দিবলৈ অনুৰোধ কৰা হৈছে। আৰু সেইকাৰণে যে আজিৰ পৰ্যায়ত এজন শিক্ষাগুৰুৱে যেতিয়া নম্বৰ দিয়ে তেওঁ বাধ্য মানে চেষ্টা কৰে যাতে ল'ৰাটোৱে ভাল নম্বৰ এটা পাওক।